হেল্ল' ফ্ৰেণ্ডছ, মই অন্যতে ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলো খবৰ কেনেকুৱা আশা কৰিছোঁ সকলো ভালেই আছে নহয় জানো। আজি ভাত চব্জি অলপ সৰহকৈ বনাব লাগিব, কেলৈ গম পায়, কাৰণ আজি ৰুব দিছে, সেইকাৰণে আজিতো ভাত সৰহকৈ লাগিব। ৰোৱনী আছে 5জনী, আকৌ এইফালে ট্ৰেক্টৰ হাল বৈও আছে, 8জনমান হ'ব। চবৰ কাৰণে এতিয়া বনাই আছোঁ। কালি তুলিলোঁ কঠীয়া, তাৰ ভিডিঅ' কৰা নহ'লেই, চাই দিব ভিডিঅ'টো শেষ হ'লকে। এতিয়া কাটি আছে পাতিহাঁহ, আৰু এতিয়া কাটি হ'লেই আৰু আপোনালোকক দেখাই আছোঁ। পাতিহাঁহ মাংসটো কোমোৰাৰ লগতে মজা লাগে খাই, নহয় জানো। আৰু এয়া হৈছে পাতিহাঁহ মাংস, ধুনীয়াকৈ কাটি কৰি হৈ গ'ল। এইফালে কোমোৰাখিনি ধুনীয়াকৈ গুচাই লওঁ, আৰু এইফালে মাংসত দিবৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, আৰু এইফালে মছলা এয়া দিম। নহৰু আদা খুন্দি থোৱা আছে, উলিওৱাহে নাই। আৰু ইয়াত সকলো বস্তু দিলোঁৱেই, আৰু এতিয়া মাংসখিনি দি দিছোঁ। অলপেই ধুনীয়াকৈ ভাজি ল'ম। মাংসত অকণমান হালধি কমিলে অলপ দি দিম, আৰু হালধি অলপ দি দিয়াৰ কাৰণে কালাৰটো বহুত ধুনীয়া লাগছে। আৰু এতিয়া দি দিম কোমোৰাখিনি। এতিয়া ধুনীয়াকৈ কোমোৰাখিনি মিক্স কৰি লৈছোঁ, আৰু এতিয়া দি দিম গৰম পানী, এয়া দি দিছোঁ। এইফালে বেঙেনা, আলু, চয়াবিন, বুট, জলকীয়া ভাজি বনাম, আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ। সকলোবোৰ মছলা দিম, এইফালে তেল গৰম হ'লেই, আৰু এইফালে জলকীয়া ভাজি বনাই আছোঁ। এইফালে পাতিহাঁহ, আলু, কোমোৰা উতলি আছে। যতনটো সৰু হৈছে, সেইকাৰণে এইটোকে পাতি দিলোঁ ডাঙৰ। আৰু আজি আমাৰ এইখন থালিখন ৰেডি হৈ গ'ল, আৰু ধুনীয়াকৈ পথাৰলৈও দি পঠিয়ালোঁ। এইফালে পাতিহাঁহ, আলু, কোমোৰাই বনালোঁ এয়া, আৰু এইফালে তিয়ঁহ চালাড বনাই দিলোঁ, পিঁয়াজ চিয়াজ দি পিনি। এইফালে বেঙেনা, আলু, জলকীয়া ভাজি, আৰু এইফালে দিম।